হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। ব্ৰেকফাষ্টতে হওক বা ইভিনিং টাইমতে হওক, এই পিঠাবিধ বনাই খাই বহুত ভাল লাগে। আমি ঘৰত প্ৰায় বনাওঁৱেই, আপোনালোকেও বনাই চাগে। আজি মই নাৰিকলখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। প্ৰথমে বাকলিখিনি গুচাই ল'লোঁ, তাৰপিছতে মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। যিহেতু মোৰ ৰুকনি নাই, সেইকাৰণে মই মিক্সাৰ গ্ৰাইণ্ডাৰতে মাৰি ল'লোঁ। এতিয়া মই চাউল আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ, পিঠাগুড়ি এনেকৈ খুন্দি ল'লোঁ। তাৰপিছতে এতিয়া অকণমান পানী দি দিলোঁ, আন্দাজমতে নিমখ আৰু চেনি অকণমান দি দিলোঁ, নাৰিকল টুকুৰাও দি দিলোঁ। এতিয়া একেলগে মই লৰাই আছোঁ। গোটেইখিনি মিক্স হ'বলৈ দিলোঁ আৰু 5-10 মিনিট আচলতে থৈ দিলোঁ। তেতিয়া আচলতে খাবলৈ বিৰাটেই ভাল হয়। আপোনালোকে বেকিং ছ'ডা নহ'লে বেকিং পাউডাৰ অকণমান দিব পাৰে, কিন্তু মই একো নিদিয়াকৈয়ে বনাইছোঁ। তথাপিও সুন্দৰকৈ কোমল হৈছে, খাবলৈও ভাল হৈছে আৰু একদম অইলেদি আচলতে বনোৱা হৈছে। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব, খাই বিৰাটেই ভাল পাব। গৰম গৰম চাহ একাপ আৰু বিশেষকৈ গুড় অকণমান লৈ ল'ব লাগে, তেতিয়া খাই আৰু ভাল লাগে। আপোনালোকে মিডিয়াম চাইজৰ বনাব পাৰে, লাৰ্জ চাইজৰ বনাব পাৰে আৰু বিশেষকৈ স্মল চাইজৰো পিঠা বনাব পাৰে। মই আচলতে আপোনালোকক মিডিয়াম টু স্মল চাইজ পিঠা এনেকৈ বনাই দেখুৱাইছোঁ। ইলুটি শিলুটি কৰিলেই আচলতে হৈয়ে যায় বুলি ক'ব পাৰি। আকৌ অকণমান তেল দিলেই হৈ যায়, বেছি তেলো নালাগে। এতিয়া মোৰ ৰেডিও হৈ গৈছে বুলি ক'ব পাৰি, এখন এখনকৈ বনোৱা। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে, প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পিঠা বুলি ক'লে আচলতে আমাৰ সকলোৱে প্ৰিয় আৰু প্ৰায় সকলো ঘৰতে বনোৱা হয়েই, বিশেষকৈ ৰাতিপুৱা বেলাই হওক বা আবেলি বেলাই হওক, নহয়নে? বিভিন্ন ৰকমৰ পিঠা বনাব পাৰি। আপোনালোকে পিছে পিঠা বুলি ক'লে কোনবিধ পিঠা বহুত খাই ভাল পায় সেইটো জনাব। আৰু আপোনালোকে চেনি সলনি গুড়ো ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকে গুড়ো নাখায়, চেনিও ব্যৱহাৰ নকৰে, তেতিয়া অকণমান নিমখ অকণ দি হ'লেও বনাব পাৰিব। যিহেতু নাৰিকলটো একদম যদি ফ্ৰেছ হয়, অকণমান মিঠা মিঠা ভাৱ যদি থাকে, তেতিয়া আপোনালোকে গুড় নহ'লে চেনি নিদিলেও হয়। মোৰ একেবাৰে নাৰিকলটো ফ্ৰেছ আছিলে, কাটি পেলাই চিধাই আচলতে বনোৱা হৈছে। এনেকুৱা নাৰিকল আচলতে খাবলৈও ভাল লাগে আৰু একদম ফ্ৰেছনেছ এটা যে থাকে, সেনেকুৱা নিচিনা লাগে। পিঠাবিধো খাবলৈ ভাল লাগে, মিঠা মিঠা যেন হয়। এতিয়া মোৰ এখন এখনকৈ বনোৱা হৈও গৈছে। ইফালে মই গৰম গৰমকৈ চাহ বাকিও আছোঁ। এতিয়া মই বিশেষকৈ থাল এখনত এনেকৈ কাঢ়ি লৈছোঁ। আলহী আহিলেও এনেকৈ দিব পাৰিব, আলহীয়েও খাই ভাল পাব আৰু আপোনালোকেও বিশেষকৈ গৰম গৰমকৈ এনজয় কৰিব। এতিয়া মই খাবলৈ কাৰণেও কাঁহৰ কাঁহী এখনত সজাই লৈছোঁ। আজিৰ কাৰণে আহিছোঁ, কেনেকুৱানো লাগিছে জনাব।